যিমান প্ৰেছাৰ দি আছে অনলাইনত টিকেট ক'ত পাম, তো আমি একচুৱেলি দিবলৈ আহিছোঁ। তো টিকেটৰ খেল 18 তাৰিখে চলি আছে, তে খেলৰ জেগাতে আহিলোঁ। আপোনালোকে কেনেকৈ দিব? অনলাইনত চিধা দিয়া আছে সিহঁতৰ নাম্বাৰ, আপোনালোকে তাতেই পাব। আৰু আমি এতিয়া ইয়াৰ পৰা যদি কিনি লৈ যাওঁ, চাওক লটাৰী বুক আছে, এতিয়া আৰু আমাক বুক নিদিয়ে কিয়? 18 তাৰিখ খেল, আজি কেই তাৰিখ? 14 তাৰিখমান হৈ গ'ল। তো 14 তাৰিখে খেল হ'লে কি হ'ব? এইটো খেলটো জেনুইন হ'বই। চাওক ইয়াৰ প্ৰাইচ, আমি তাৰ ভিতৰতে আছোঁ। প্ৰথম পুৰস্কাৰ ডাম্পাৰ আছে, তো এইটো চাওক প্ৰথম পুৰস্কাৰ, ছেকেণ্ড এইটো আছে, এইটো আছে। তো আজি আপোনালোকে চালেই, তো আমি ইয়াতে আহিলোঁ। তো ভাবিছিলোঁ ইয়াৰ পৰা টিকেট কেইটামান অনলাইন দিয়াৰ ব্যৱস্থা কৰি, কিন্তু সিহঁতে নিদিয়ে। তো ইয়াতে প্ৰাইজৰ সীমা নাই। চাওক এইটো চাওক, থাৰ কাৰ জানো লাগে থাৰটো, আৰু ক'বলৈ নাই দিয়ক। এইটো চাওক। তো আপোনালোকে পে'মেণ্টটো অনলাইনত আগতে পে'মেণ্ট দিলেহে টিকেটকেইটা সিহঁতে দিয়ে। তো আকৌ টিকেট দি আছে অনলাইনত সিহঁতে, আপোনালোকে টিকেট পাব। এইটো চাওক থাৰ, এইটো ছেকেণ্ড পুৰস্কাৰ হ'ব, এইটো অটো এটা আছে। তো আপোনালোকে ইয়াতে আহি চাব পাৰে। তো খেলটো ইয়াতে পাতিছে, এইটো মন্দিৰটো আছে। তো ইয়াতে খেল হয়, বিভিন্ন ধৰণৰ খেল হয়। তো আপোনালোকে গাড়ীকেইটা চাই আছে, পুৰস্কাৰ এইকেইটা কাৰ ভাগ্যত কোনটো লাগে। তো ইয়াতে স্কুটি আছে, ইয়াতে চাওক। তো ইয়াতে অলৰেডি যিজন মালিক আছে, টিকেটৰ কাৰণে হিচাপ যিয়ে লয়, বুকটো লয়, কৈ আছে বোলে বুক আৰু আজি নাই, অলৰেডি লেট হ'ল। 18 তাৰিখে খেল, 18 তাৰিখে খেলৰ কাৰণেতো খেল হৈ যাব। তো আপোনালোকে 18 তাৰিখৰ আগত আমাক বিচাৰিছিলে বুক যদি লাগে, তো আমি আগতে নি পেলাই বেছিও পাৰিলোহেঁতেন। তো এটা টিকেট 150K সিহঁতে লগাইছিলে। তো 150K টিকেটটো লগোৱাৰ লগে লগে আপোনালোকে পালেহেঁতেন। তো কোনোবাই যদি এতিয়াও অনলাইন পাব পাৰে, ইয়াতে দাদা এজন আছে, তেখেতে অনলাইনত দি আছে, আৰু অনলাইনত বহুত টিকেট দি আছে। তো এতিয়া আৰু আমি নিজে আপোনালোকক দিম। আপোনালোকে কমেণ্ট কৰি আছে, দাদা টিকেট ক'ত পাম, কেনেকৈ পাম, আপুনি দিব পাৰিব নেকি? তো একচুৱেলি মই দিব নোৱাৰিম। কিয় দিব নোৱাৰিম? 18 তাৰিখে খেল, আজি 14 তাৰিখ, 4 দিন আছে। তো এতিয়া আৰু টিকেট নিদিয়ে মোক। তো সিহঁতে আপোনাক জেনুইনকৈ দিব, আপোনালোকে নিজে কাটিব পাৰিব। তো অনলাইনত সিহঁতৰ লামডিঙৰ টিকেট মাৰিলে চাগে নাম্বাৰ হ'ব। দাদা অনলাইনত কেনেকৈ কাটিব মানে সিহঁতে? হোৱাটছএপত এটা মেছেজ দিব লাগিব। এইটো দাদাই কৈ আছে, হোৱাটছএপত কৈ দিয়কচোন অলপ। হোৱাটছএপত এটা মেছেজ দিব লাগিব, আৰু এটা মই স্কেনাৰ দিম। স্কেনাৰত আপুনি পইচা পঠাই দিব, আৰু আমাৰ লগৰ হোৱাটছএপত আপোনাৰ হোৱাটছএপত ফটো পঠাই দিম, ফটো তুলি কিনে। আপোনাৰ হোৱাটছএপত ফটোতে পঠাব। এতিয়া দাদাই চাওক কৈছে এইকেইটা টিকেট অনলাইনত বুক কৰিছে, এইকেইটা যিসকলে বুক কৰিছে। এতিয়াতো আৰু টিকেট পঠোৱাৰ সম্ভৱ নহয়, কুৰিয়াৰো কৰিব নোৱাৰে, যিমান দূৰতে থাকে। হোৱাটছএপত দাদাই নাম্বাৰ এটা দিব, নাম্বাৰত আপোনালোকে পইচা দিলে আপোনাক টিকেট এটা ফটো মাৰি দিব। তো আপোনালোকে হোৱাটছএপৰ নাম্বাৰটো অলৰেডি দি আছে, গোটেই দিন দি আছে। আৰু এনেকুৱা নহয় যে আপোনাৰ পইচাটো দিলে টিকেট নিয়ে, গোটেই দিন দি আছে। চাওক এয়া গোটেইকেইটা টিকেট অনলাইনত বুক কৰি দি আছে। তো 18 তাৰিখে খেল, বেছি দিন নাই। তো ইয়াতে চব এণ্ট্ৰি হয়। আকৌ যিটো নাম্বাৰৰ পৰা আপুনি পইচাটো দিব, ইয়াতে নাম্বাৰ এণ্ট্ৰি কৰে। ইয়াতে গোটেই বুক এণ্ট্ৰি কৰিছে। চাওক কিমান লৈছে সেইটো হিচাপ নাই। প্ৰাইজ যিহেতু বহুত টকাৰ প্ৰাইজ, বহুত টকাৰ প্ৰাইজত বহুত টকাৰে এইটো ইষ্টিমেট আছে। আৰু টিকেট তেনেকুৱাকৈ চেল কৰিব লাগিব, আপোনালোকে জানে। আৰু খেলটো জেনুইন হ'ব, সেইটো তেনেকৈ ফটোৱা খেলৰ নিচিনা যে আজি টিকেট বিক্ৰী কৰিলে প্ৰাইজ অনা নাই, এইটো কৰা নাই, সেইটো কৰা নাই। এইটো 100% খেল হ'ব, দাদাজনে কৈছে। তো দাদা আপোনাৰ নাম্বাৰটো দিব নেকি, য'ত মানুহে টিকেটটো কাটিব পাৰিব? তো দাদা এজনে নাম্বাৰটো কৈ দিব, আপোনালোকে নোট কৰিব। হা, খেলাটো 18 তাৰিখত আপুনি দিলেও বা নাই নাই, আজি এনেকুৱা যে কাটিব না, আমাৰ ভিউৱাৰ্ছে আজি আপোনাক মেছেজ কৰিব। যদি 18 তাৰিখে আগলৈকে কিমান দিনলৈকে দিব টিকেটটো? আপোনালোকে 17 তাৰিখলৈকে দিব চাগে। তো ভিউৱাৰ্ছ, আপোনালোকে 17 তাৰিখলৈকে আপোনালোকে লাষ্ট মেছেজ কৰি টিকেটটো কাটিব পাৰিব। তো দাদা এজনে নাম্বাৰ দিব এতিয়া, মই জাষ্ট স্কেনতো দি দিম। আপুনি কৈ আছে, আপুনি জেনুইন নাম্বাৰটো আপুনি শুনি লওক দাদাৰ পৰা। দাদা কওকচোন আপোনাৰ নাম্বাৰটো। 6000852959। আকৌ কৈ আছোঁ, চাওক এইটো নম্বৰতে 6000852959। আপোনালোকে এইটো নাম্বাৰ নোট কৰি লওক। আৰু মই স্কেনাৰতো দি আছোঁ, আপোনালোকে যেতিয়া আপোনালোকে ভিডিঅ'টো চাই আছে, য'ৰ পৰাই চাই আছে, যদি টিকট লাগে, মই নাম্বাৰটো স্ক্ৰীণত দি আছোঁ। ধুনীয়াকৈ এইটো নাম্বাৰতে আপোনালোকে পইচা, বেলেগ ক'ৰবাত দিছে সেইটো আপোনালোকে বুজি ল'ব। যদি দাদাৰ তাত সোমাইছে, হোৱাটছএপত দিব, লগালগ আপোনাৰ টিকেটটো ফটো মাৰি দিব। আৰু এতিয়া টিকেটটো যিহেতু অলৰেডি বুক দি দিলে, আৰু কেইটামান বুক আছে ইয়াতে, টিকেটো বেছি নাই। আমি একচুৱেলি বুক কিনিব বিচাৰিছিলোঁ, আমাকো দিয়া নাই। তো আমি ইয়াতে কেইটামান কিনি লৈ যাম। তো আপোনালোকে যদি 17 তাৰিখলৈকে আপোনালোকে টিকেট পাব, তাৰপিছত আৰু নাপায়। যিহেতু ইয়াতে এণ্ট্ৰি কৰিব লাগে, বহুত কষ্ট আছে। গোটেই দিন এণ্ট্ৰি কৰি আছে, দাদাৰ কামেই এইটো। তো গোটেই দিন এণ্ট্ৰি কৰি আছে ইয়াতে। তো আপোনালোকে 17 তাৰিখলৈকে মেছেজ কৰিব। তাৰপিছত ধৰি লওক টিকেটৰ কাৰণে আৰু মেছেজ নকৰিব, কিয় 18 তাৰিখে খেল, 17 তাৰিখে হিচাপ ক্লিয়াৰ হৈ যাব সিহঁতৰ মানে। 18 তাৰিখে প্ৰাইজ যদি কাৰোবাৰ লাগিছে সেইটোৱে পাব। আৰু ৰিজাল্টটো আপোনালোকে হোৱাটছএপত, এটা টিকেট 150 টকা। আৰু ৰিজাল্টটো হোৱাটছএপত আপোনালোকে চাৰ্ট লগাই থৈ দিব ন। ইয়াত এটা নাম্বাৰটো
ইয়াত এটা ৱেবছাইট আছে, অঁ ৱেবছাইটত আপুনি চাৰ্চ কৰিবা গুগলত, অঁ। পাই যাবা, ৰিজাল্ট পাই যাবা। ঠিক আছে। তো আপোনালোকে টিকেটৰ ওপৰত এটা ৱেবছাইট আছে, সেইটো ৱেবছাইটত আপোনালোকে চাৰ্চ কৰিলে গোটেই ৰিজাল্ট শ্বীটটো ওলাই যাব। আৰু লামডিঙত যিহেতু আমি বেছিকৈ অলপ টিকেট কাটিলোঁ আৰু কাটিম, তো আমিও আহিব পাৰোঁ, আজি জেগাটো চিনিলোঁ। যিহেতু নগাঁৱৰ পৰা লামডিঙত বহুত দূৰ আৰু বহুত টকাৰ বাজেটো হৈ যায় আহোঁতে, এনেকুৱা টিকেট বহুত কাটিব পাৰিম আমি। তো দাদাই কৈছে যে লটাৰী খেলৰ টিকেটৰ ওপৰত যিটো আপোনালোকৰ হেৰি আছে, টিকেটটো কুপনটো দেখাব নোৱাৰে, কিয়তো কুপনটো কাৰোবাৰ লাগিছে, সেইটো ফটো মাৰিব পাৰে। মই আপোনাক ৱেবছাইটটো দি আছোঁ, স্ক্ৰীণত ৱেবছাইটটো দি আছোঁ, আপোনালোকে ৱেবছাইটটোহে পাব। আৰু ৱেবছাইটত আপোনালোকে লটাৰী খেলৰ ৰিজাল্টটো পাই যাব। আৰু যদি পাৰোঁ আমি আমাৰ তাত ৱেবছাইটটো আপোনালোকক আপলোড কৰি দিম, আপোনালোকে লটাৰী খেলৰ ৰিজাল্টটো পাই যাব। আৰু এনেকুৱা বহুতে দিয়ে, যিহেতু আমি নগাঁৱতো খেলটো দিছিলোঁ। তো আশা কৰোঁ আপোনালোকে যিসকলে কমেণ্ট কৰি আছিলে যে দাদা টিকেট ক'ত পাম, টিকেট এইটো নম্বৰত পাব, যিটো নম্বৰ স্কেনাৰত ওলাই আছে। তো আপোনালোকে এইটো নম্বৰ নোট কৰি লওক আৰু এইটো নম্বৰ মেছেজ কৰক। 17 তাৰিখে আগলৈকে মেছেজ কৰিব, 18 তাৰিখে মেছেজ নকৰিব। 18 তাৰিখে আপত্তি কৰিলেও টিকেট নাপাব, কিয়নো 17 তাৰিখে ক্লিয়াৰ হিচাপ হৈ যাব সিহঁতৰ। দাদা এজনে দি আছে। তো আপোনালোকে যদি আজি ভিডিঅ'টো চাই আছে, তো আজিৰ পৰা 4-5 দিন আছে, 5 দিনত আপোনালোকে যিমান টিকেট পাৰে আপোনালোকে লৈ ল'ব। তো বলক আৰু এবাৰ আপোনালোকক প্ৰাইজসমূহ দেখুৱাই দিছোঁ। আৰু প্ৰাইজবোৰ চাই লওক আৰু টিকেট এটা কাটক। আৰু টিকেটো বেছি নাই, চব দোকানে দোকানে বুকিং হৈ গ'ল। তো আমি বুক বিচাৰিছিলোঁ, বুকটো দিয়া নাই। যিহেতু বুক দিয়া নাই, 18 তাৰিখে খেল আমাক কেনেকৈ বুক দিব? সেইটো ঠিকেই কৈছে, আমি আৰু আগত আহিব লাগিছিলে। তো আমাৰ ভিউৱাৰ্ছে কমেণ্ট কৰি আছে 2-3 দিন 5 দিন ধৰি পূৰা কমেণ্ট কৰি আছে যে টিকেট কেনেকৈ পাম, টিকেট কেনেকৈ। ইমান দিন টিকেটৰ কাৰণে নাই, খেল হ'ব কেনেকৈ হ'ব, ক'ত হ'ব, ফাৰ্ষ্ট প্ৰাইজ কি এইবিলাক চাইছিলে। তো আজি জেনুইনকৈ চালে ডাম্পাৰটো আছে আৰু এইটো থাৰ এটা আছে। থাৰটো আপোনালোকে কাটক, কাৰ লাগে চাম, থাৰটো কাৰ লাগে। ইয়াতে অটো ৰিক্সা এটা আছে, অটো এটা আছে। তো বাজাজ আৰি, আপোনালোকে সেইটো চাব পেট্ৰলৰ। তো আপোনালোকে আৰু প্ৰাইজ বহুত আছে ইয়াতে, স্কুটিৰ হিচাপ নাই। ইয়াতে স্কুটি বহুত, 40টা প্ৰাইজ আছেতো, স্কুটি বহুত। তো আপোনালোকে আহি পেলাই ল'ব, আহি পেলাই চাই যাব পাৰিব। তো কেনেকৈ আহিব লাগে সেইটো আপোনালোকে আগৰ ভিডিঅ'টোত আপোনালোকে পাই যাব। তো আজি টিকেটৰ কাৰণে যদি লাগে এইটো নম্বৰত কল কৰিব আৰু মই আপোনাক জাষ্ট লটাৰী খেলৰ টিকেটটো কেনেকৈ পাব স্ক্ৰীণত নাম্বাৰটো দিয়া আছে, তো আপোনালোকে সেইটোত মেছেজ কৰিলে পাই যাব। আৰু এটা কথা যে আপোনালোকে খেলটো জেনুইন হ'ব। আজি আহিছোঁ, অলৰেডি চব প্ৰাইজ ইয়াত ষ্টক আছে, গাড়ী ষ্টক আছে, চব চিকনি লগাই থৈ দিছে গাড়ীত। তো আপোনালোকে আহক, আহি পেলাই লৈ লওক, কেইটা লয়। গোটেই দিন খেল হ'ব 18 তাৰিখে। তো আপোনালোকে 18 তাৰিখে লাইভ চাব পাৰিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি লাইভ চাব লাগে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি আপুনি লটাৰী টিকেটটো কাটিছে 150, এটা লটাৰী টিকেট ডিছকাউণ্ট নিদিয়ে। তো একচুৱেলি এইটো চাওক, সেইটো আমাৰ গাড়ীটো খাৰা হৈ আছে। তো আমি একচুৱেলি ইয়াৰ পৰা গাড়ী হ'ব দিয়ক, লটাৰীত লাগিব, আমি এটা নিম দিয়ক। কেনেবাকৈ লটাৰীত এটা লাগিব, মানে আমাৰ এটা আইডিয়া আছে, বহুত কাটিলোঁতো, লাগিব দিয়ক। তো আপোনালোকে ঠিক আছে, আপোনালোকে বহুত চাই থাকিব, বহুতে লটাৰী টিকেটৰ পৰা পাই আছে। তো আপোনালোকে চাই থাকক। তো আশা কৰোঁ সম্পূৰ্ণ চাওক ভিডিঅ'টো।